ভাৰতীয় ষ্টেট বেংকৰ ভিতৰত এগৰাকী মহিলাক নিৰ্যাতনৰ অপচেষ্টা চলোৱা যুৱকজন গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে। এগৰাকী মহিলাক কাউণ্টাৰত শাৰী পাতি থকাৰ অৱস্থাতে ঋতুৰাজ গগৈ ওৰফে ঋতু নন্দেশ্বৰ খেনচোৱা নামৰ বিকৃত মানসিকতাৰ যুৱকজনে নিৰ্যাতন চলোৱাৰ কাণ্ড বন্দী হৈছিল মোবাইলৰ কেমেৰাত। এই জঘন্য কাণ্ডৰ ভিডিঅ' ভাইৰেল হৈ পৰাৰ পিছত বুধবাৰে সন্ধিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় যুৱকজনক। ডিব্ৰুগড় ষ্টেট বেংকত নাৰীক নিৰ্যাতন চলোৱা এইজন যুৱকৰ আচল পৰিচয় জানিলে আপোনালোকে আচৰিত হ'ব। ঋতুৰাজ গগৈ হৈছে এজন অভিনেতা। অসমৰ কেইবাখন ধাৰাবাহিকতো অভিনয় কৰিছে ঋতুৰাজ গগৈ। বেগমজান নামৰ এখন ধাৰাবাহিকত অভিনয় কৰিছিল এইজন যুৱকে। নাৰীক সন্মান কৰিবলৈ নজনা এইজন যুৱকৰ শাস্তি কি হ'লে আপোনালোকে ভাল পায় কমেণ্ট কৰি জনাব। এনে জঘন্য কাণ্ডৰ বাবে ঋতুৰাজ গগৈক যেন উচিত শাস্তি দিয়ে তাকে কামনা কৰিলোঁ।